বিশ্বনাথ আৰক্ষীৰ বৃহৎ সফলতা 1,35,00,000 টকাৰ অবৈধ অৰুণাচলী সুৰা জব্দ কৰাৰ লগতে 4জন লোকক অবৈধ সুৰা সৰবৰাহ কৰাৰ অপৰাধত গ্ৰেপ্তাৰ বিশ্বনাথ আৰক্ষীৰ। জানিব পৰা মতে গোপন সূত্ৰৰ পমখেদি যোৱা নিশা প্ৰায় 11:30 বজাত বিহালীৰ বুৰৈ নৈৰ সমীপত নাকা চেকিং চলাই বিহালী আৰক্ষীয়ে জব্দ কৰে AS01L C8260 নম্বৰৰ এখন অবৈধ অৰুণাচলী বিলাসী সুৰাৰ ট্ৰাক। জানিব পৰা অনুসৰি অৰুণাচলৰ পৰা মণিপুৰ অভিমুখে গৈ থকা ট্ৰাকখনত প্ৰায় বিভিন্ন ব্ৰেণ্ড আৰু বিয়েৰসহ 1022 কেছ সুৰা জব্দ কৰে, যাৰ বজাৰ মূল্য অনুমানিক 1,35,00,000 টকা হ'ব। আনহাতে সুৰাভৰ্তি ট্ৰাকখনক নিৰাপত্তা দি আনি থকা আন এখন AS01 FH9539 বিলাসী বাহনো জব্দ কৰে আৰক্ষীয়ে। ইতিমধ্যে এই সুৰাসমূহৰ লগতে দুয়োখন বাহনতে থকা নুৰ হুছেইন চালক, বামুণবুৰী, মুকালমুৱা, কৃষ্ণ দাস চাংচাৰী, থোপাটাৰী, কামৰূপ গ্ৰাম্য, ৰাজেশ দাস, নেতাজী পথ, লখৰা গুৱাহাটী আৰু ৰাতুল দাস আমিনগাঁৱৰ কামৰূপ গ্ৰাম্য 4জনকৈ লোকক আটক কৰিছে বিহালী আৰক্ষীয়ে।